নমস্কাৰ মোৰ নাম দীপেন দাস সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ অন্যটা ভিডিঅ'লৈ আজি ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হ'ব আশা কৰোঁ আজি ভিডিঅ'টোৱে তোমালোকক আহিবলগীয়া কম্পিটিটিভ এক্সামত সহায় কৰিব কাৰণ আজি মই আলোচনা কৰিম অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ ওপৰত আৰু আহিবলগীয়া কম্পিটিটিভ এক্সামত ইয়াৰ পৰা প্ৰশ্ন সুধিব পাৰে কাৰণ এটো অতি গুৰুত্বপূৰ্ণ টপিক হয় কাৰণ ইয়াৰ পৰা প্ৰশ্ন সুধিছে আগতে আৰু আহাচোন আমি পলম নকৰি অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ ওপৰত আমি সকলো প্ৰশ্ন উত্তৰ আলোচনা কৰোঁ আৰু মই যেহেতু কিছুদিন ভিডিঅ' দিব পৰা নাছিলো কাৰণ মই যোনটো ইনশ্বট এপত এডিট কৰোঁ তাত মানে ভয়েস দিয়া অপচনটো বেয়া হৈ গৈছিল কিবা এটা অহা নাছিল আৰু যেহেতু এতিয়া ভাল হ'ল আৰু মই তোমালোকলৈ আজি আকৌ নতুনকৈ এটা ভিডিঅ' লৈ আহিছোঁ আৰু প্ৰথমে আমি চাই লওঁ যে অসমত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে মই সেইকাৰণে তোমালোকক লিখি দিছোঁ অসমত মুঠ ৰাষ্ট্ৰীয় উদ্যান আছে 7খন আৰু অসমত মুঠ হস্তি প্ৰকল্প আছে 5খন মানে য'ত হাতী সংৰক্ষণ কৰা হয় আৰু অসমত মুঠ বায়োস্ফিয়াৰ ৰিজাৰ্ভ আছে জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল ইয়াত 2খন আছে আৰু অসমৰ মুঠ ৰামছাৰ সাইট আছে 1খন আৰু অসমত মুঠ ব্যাঘ্ৰ প্ৰকল্প আছে 4খন আৰু অসমৰ মুঠ বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে 2খন আৰু যিখন চৰাইদেউ এখন নমিনেটেড হৈ আছে আৰু কিছুদিন পিছতে বিশ্ব ঐতিহ্য হিচাপে ঘোষণা কৰা হ'ব আৰু তেতিয়া অসমত মুঠ 3খন হ'ব আৰু আহাচোন আমি পলম নকৰি প্ৰথমে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত সকলোবোৰ প্ৰশ্ন আলোচনা কৰোঁ পোনপ্ৰথমে আমি আলোচনা কৰিম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত আৰু তোমালোকে লিখি যাবা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ নগাঁও আৰু গোলাঘাট জিলাৰ লগতে শোণিতপুৰ জিলাত অৱস্থিত আৰু তোমালোকে এটা কথা মনত ৰাখিবা পৃথিৱীৰ 3% গড়ৰ ভিতৰত 2% গড়েই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় আৰু এই ৰাষ্ট্ৰীয় উদ্যানখনক 2006 চনত ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰা হয় আৰু 1974 চনৰ 11 ফেব্ৰুৱাৰী তাৰিখে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় আৰু এটা কথা মনত ৰাখিবা তোমালোকক সুধিব পাৰে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে অসমৰ কোনখন নদী বৈ গৈছে তেতিয়াহ'লে কি হ'ব ব্ৰহ্মপুত্ৰ নদীখন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে পাৰ হৈ গৈছে আৰু আগতেও সুধিছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে ব্ৰহ্মপুত্ৰ নদীখন কোনফালে বৈ গৈছে তেতিয়াহ'লে উত্তৰ দিশে আৰু এইখনক 1905 চনৰ 1 জুন তাৰিখে মেৰী কাৰ্জনে লৰ্ড কাৰ্জনৰ পত্নী মেৰী কাৰ্জনে প্ৰস্তাৱিতভাৱে সংৰক্ষণ কৰিছিল আৰু তেতিয়া এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ মুঠ মাটিকালি আছিল 232 বৰ্গ কিলোমিটাৰ আৰু ইয়াক 1908 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক 1908 চনত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হয় আৰু 1916 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল আৰু তোমালোকক যদি সোধে আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় আমাৰ অসমত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কেইখন আছে তেতিয়াহ'লে 2খন এখন কাজিৰঙা আৰু এখন মানাস এই দুইখনকে 1985 চনত ৱৰ্ল্ড হেৰিটেজ সাইট ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰা হয় বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে আৰু আগতে আমাৰ অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখন আছিল মানস ৰাষ্ট্ৰীয় উদ্যান আৰু এতিয়া আটাইতকৈ যদি তোমালোকক সোধে অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি বৰ্তমান এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ মুঠ মাটিকালি হ'ল বৰ্তমান 1090 কিলোমিটাৰ স্কোৱাৰ আৰু তোমালোকক এটা কথা সুধিব পাৰে যে মেৰী কাৰ্জনক অৰ্থাৎ লৰ্ড কাৰ্জনৰ পত্নী মেৰী কাৰ্জনক কোনে কাজিৰঙাখন ভ্ৰমণ কৰাইছিল তেতিয়াহ'লে কি হ'ব নিগনা চিকাৰী আৰু তোমালোকে আগতে হয়তো পঢ়োঁতে পাইছা যে নিগনা চিকাৰী বুলি কাক জনা যায় আৰু এইটো আগতেও সুধিছে দেই নিগনা চিকাৰী বুলি কাক জনা যায় তেতিয়াহ'লে কি হ'ব বলোৰাম হাজৰিকা আৰু এই বলোৰাম হাজৰিকাই মেৰী কাৰ্জনক ইয়াত কাজিৰঙাখন ভ্ৰমণ কৰাইছিল তোমালোকে আৰু এটা কথা মনত ৰাখিবা তোমালোকক সুধিব পাৰে যে আগতেও সুধিছে বিগ 5 এনিমেল অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় তোমালোকক যদি তেনেকুৱা ধৰণৰ প্ৰশ্ন আহে তেতিয়া কি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক বিগ 5 এনিমেল পোৱা যায় আৰু বিগ 5 এনিমেলৰ ভিতৰত যদি কি পৰে সোধে তেতিয়াহ'লে কি হ'ব গড় বাঘ হাতী হৰিণ আৰু মহ এই 5টা জন্তুৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় আৰু এই গোটেইকেইটাকে বিগ 5 এনিমেল বুলি কোৱা হয় আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হস্তি মহোৎসৱো পতা হয় তোমালোকক যদি সোধে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত হস্তি মহোৎসৱ পতা হয় তেতিয়াহ'লে কি হ'ব
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু তোমালোকক যদি সোধে গড় দিৱস কেতিয়া পালন কৰা হয় তেতিয়াহ'লে কি হ'ব 22 ছেপ্টেম্বৰত আৰু 2022 চনৰ গণনা অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ গড়ৰ সংখ্যা কিমান বুলি সুধিলে 2613টা আৰু আশা কৰোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা প্ৰশ্ন আহিলে তোমালোকে পাৰিবা আৰু একাল লিখি থোৱা বহুত ইম্পৰ্টেণ্ট হয় 2 নম্বৰতে আমি আলোচনা কৰিম মানস ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত আৰু তোমালোকক সুধিব পাৰে যে মানস ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ কোন জিলাত অৱস্থিত তেতিয়াহ'লে কি হ'ব বাক্সা আৰু চিৰাং জিলাত আৰু লগতে এই ওদালগুৰিৰ লগতো সীমা শ্বেয়াৰ কৰে আৰু এইখনক স্থাপিত হৈছিল তোমালোকক যদি সোধে মানস ৰাষ্ট্ৰীয় উদ্যানখন কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় তেতিয়াহ'লে 1990 চনত আৰু তোমালোকক যদি সোধে ভাৰতৰ প্ৰথমখন অভয়াৰণ্যৰ নাম কি ফাৰ্ষ্ট ৱাইল্ড লাইফ চেঞ্চুৰী ইন ইণ্ডিয়া বুলি যদি সোধে তেতিয়াহ'লে মানস হ'ব আৰু এইখনক 1928 চনৰ 1 অক্টোবৰ তাৰিখে বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল আৰু আমাৰ অসমৰ প্ৰথমখন ব্যাঘ্ৰ প্ৰকল্পই হ'ল মানস আৰু মানসক 1973 চনত মানস ৰাষ্ট্ৰীয় উদ্যানখনক ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰা হয় আৰু 1985 চনৰ ডিচেম্বৰ মাহত এখনক বিশ্ব ঐতিহ্য হিচাপে ঘোষণা কৰা হয় আৰু তোমালোকে এটা কথা মনত ৰাখিবা তোমালোকক যদি সোধে মানস ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে কোনখন নৈ পাৰ হৈ গৈছে তেতিয়াহ'লে কি হ'ব মানস নদী পাৰ হৈ গৈছে আৰু ইয়াৰ মুঠ মাটিকালি 950 কিলোমিটাৰ স্কোৱাৰ আৰু এখন বাঘৰ লগতে মহৰ বাবেও বিখ্যাত আৰু অসমৰ আটাইতকৈ ডাঙৰ ব্যাঘ্ৰ প্ৰকল্প টাইগাৰ ৰিজাৰ্ভখনেই হ'ল মানস ৰাষ্ট্ৰীয় উদ্যান আৰু এইখনক মই কৈছিলোঁ অলপ আগতে যে অসমত মুঠ দুখন বায়'স্ফিয়াৰ ৰিজাৰ্ভ আছে এখন হ'ল ডিব্ৰু-চৈখোৱা আনখন হ'ল মানস ৰাষ্ট্ৰীয় উদ্যানখনক 1989 চনত বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল আৰু 1950 চনত ইয়াক ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ঘোষণা কৰা হয় আৰু 1907 চনত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হয় এটা মনত ৰাখিবা বহুত ইম্পৰ্টেণ্ট হয় লিখি থবা 3 নম্বৰতে আমি আলোচনা কৰিম ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত আৰু ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখনক 1997 চনত বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল আৰু এই ৰাষ্ট্ৰীয় উদ্যানখনক ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখনক 1999 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় আৰু এই ৰাষ্ট্ৰীয় উদ্যানখন দেওহাঁহ আৰু বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত এই প্ৰশ্নটো আগতেও সুধিছে যে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন কিহৰ বাবে বিখ্যাত তেতিয়াহ'লে আমি কি পালোঁ বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত লগতে দেওহাঁহ আৰু তোমালোকে এটা কথা মনত ৰাখিবা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন গড়ৰ বাবে বিখ্যাত আৰু মানস ৰাষ্ট্ৰীয় উদ্যানখন বাঘৰ লগতে তাত অত্যাধিক পৰিমাণে বনৰীয়া মহো পোৱা যায় আৰু যোনখন ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান এখন দেওহাঁহ আৰু বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখনক ডিব্ৰু আৰু চৈখোৱা এই দুয়োখনকে ডিব্ৰুখনক 1890 আৰু চৈখোৱাখনক 1929 চনত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হয় ডিব্ৰুখনক 1890 আৰু চৈখোৱাখনক 1929 চনত আৰু ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি হ'ল 340 কিলোমিটাৰ স্কোৱাৰ আৰু এইকেইটা মনত ৰাখিবা ইম্পৰ্টেণ্ট হয় 4 নম্বৰতে আছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন আমাৰ অসমৰ দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত তোমালোকে আৰু এটা কথা মনত ৰাখিবা আগতেও সুধিছে যে মিনি কাজিৰঙা বুলি কাক জনা যায় তোমালোকক যদি সোধে তেতিয়াহ'লে কি হ'ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনক মিনি কাজিৰঙা বুলিও জনা যায় আৰু এই ৰাষ্ট্ৰীয় উদ্যানখনক 1985 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয় আৰু 1999 চনৰ 13 এপ্ৰিলত ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় আৰু এইটো মনত থাকিবলৈ উজু হ'ব কাৰণ ডিব্ৰু-চৈখোৱা আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান এই দুয়োখনকে 1999 চনত ঘোষণা কৰা হৈছিল আৰু 1992 চনত ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান হিচাপে ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনৰ নামাকৰণ কৰা হৈছিল কিন্তু বৰ্তমানে ৰাজীৱ গান্ধী নামটো আঁতৰাই দি ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰা হ'ল আৰু এইখনৰ মুঠ মাটিকালি 79.28 কিলোমিটাৰ স্কোৱাৰ
আৰু এই ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনক 2015 চনত টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হয়, ব্যাঘ্ৰ প্ৰকল্প হিচাপে। আমাৰ অসমত ব্যাঘ্ৰ প্ৰকল্পৰ 4খন আছে, মানাস, কাজিৰঙা, ওৰাং আৰু নামেৰি। আৰু এটা কথা মনত ৰাখিবা, তোমালোকক যদি সোধে অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি, তেতিয়াহ'লে কি হ'ব? ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন হ'ল আমাৰ অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান। 5 নম্বৰতে আমি আলোচনা কৰিম নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে। নামেৰি ৰাষ্ট্ৰীয় উদ্যানখন আমাৰ অসমৰ শোণিতপুৰ জিলাত অৱস্থিত আৰু এই নামেৰি ৰাষ্ট্ৰীয় উদ্যানখনক 1978 চনৰ 17 অক্টোবৰ তাৰিখে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল আৰু এই নামেৰি ৰাষ্ট্ৰীয় উদ্যানখনক 1998 চনৰ 15 নৱেম্বৰ তাৰিখে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। আৰু তোমালোকক এটা কথা সুধিব পাৰে, আৰু এইটো মনত থবা যে নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ জীৱন ৰেখা বুলি কাক জনা যায়, তেতিয়াহ'লে কি হ'ব? জীয়া ভৰলী নদী। নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে জীয়া ভৰলী নদীখন পাৰ হৈ গৈছে আৰু এই জীয়া ভৰলী নদীখনক নামেৰি জীৱন ৰেখা বুলি কোৱা হয়। আৰু নামেৰি ৰাষ্ট্ৰীয় উদ্যানখনক 2000 চনত টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হয়, ব্যাঘ্ৰ প্ৰকল্প হিচাপে। আৰু এই নামেৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ মুঠ মাটিকালি হ'ল 200 কিলোমিটাৰ স্কোৱাৰ। আৰু এটা মনত ৰাখিবা, নামেৰি ৰাষ্ট্ৰীয় উদ্যানখন দেওহাঁহৰ কাৰণে বিখ্যাত। তোমালোকক যদি সোধে দেওহাঁহৰ কাৰণে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত, তেতিয়াহ'লে নামেৰি আৰু লগতে ডিব্ৰু-চৈখোৱা। 6 নম্বৰতে আমি আলোচনা কৰিম ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন আমাৰ অসমৰ 3য় বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান। আৰু তোমালোকক যদি সোধে অসমৰ 6 নম্বৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি, তেতিয়াহ'লে কি হ'ব? ৰায়মনা। আৰু এইখনক 2021 চনৰ 5 জুন তাৰিখে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল আৰু এইখন আছে কোকৰাঝাৰ জিলাত। তোমালোকক যদি সোধে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত, তেতিয়াহ'লে কি হ'ব? কোকৰাঝাৰ জিলাত। আৰু এইখন সোণালী বান্দৰৰ বাবে বিখ্যাত। আৰু আগতেও সুধিছে যে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন কিহৰ বাবে বিখ্যাত, তেতিয়াহ'লে কি হ'ব? সোণালী বান্দৰ। আৰু এটা কথা মনত ৰাখিবা, তোমালোকক যদি সোধে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে কোনখন নদী পাৰ হৈ গৈছে, তেতিয়াহ'লে কি হ'ব? সোণকোষ নদী। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে সোণকোষ নদীখন পাৰ হৈ গৈছে আৰু এই ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি হ'ল 422 কিলোমিটাৰ স্কোৱাৰ। আৰু এইটোতো মনত ৰাখিবলৈ একেবাৰে উজু হ'ব, কাৰণ সকলোৱে কিছুমানে কোৱা শুনিছা নাই 420 আৰু তাৰ লগত 2 যোগ কৰি দিবা 422। আজি আমাৰ শেষৰ 7 নম্বৰখন ৰাষ্ট্ৰীয় উদ্যান হ'ল দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। আৰু এইখন আমাৰ অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত। আৰু আমাৰ এতিয়া মনত ৰাখিবলৈ উজু হ'ব, কাৰণ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখনো ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত আৰু দিহিং পাটকাইখনো ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত। আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখনক পূৰ্বৰ আমাজন বুলি কোৱা হয়। আৰু এইটো আগতেও সুধিছে যে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক পূৰ্বৰ আমাজন বুলি কোৱা হয়, তেতিয়াহ'লে কি হ'ব? দিহিং পাটকাই। আৰু এইখনক 2004 চনত অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল আৰু 2021 চনৰ 9 জুন তাৰিখে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে আৰু হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল। আৰু এইখন হ'ল আমাৰ অসমৰ শেষৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অসমৰ একমাত্ৰ বৰ্ষাৰণ্য। তোমালোকক যদি সোধে অসমৰ একমাত্ৰ বৰ্ষাৰণ্যখনৰ নাম কি, তেতিয়াহ'লে কি হ'ব? দিহিং পাটকাই। আৰু তোমালোকৰ যদি অপশ্যনত দিহিং পাটকাই নাথাকে, তেতিয়াহ'লে কি দিবা? জয়পুৰো দিব পাৰা। যদি জয়পুৰ থাকে জয়পুৰ দিবা। আৰু ইয়াৰ মুঠ মাটিকালি হ'ল 231.65 কিলোমিটাৰ স্কোৱাৰ। আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন হলং গছৰ বাবে বিখ্যাত। এইটো মনত ৰাখিবা, সুধিব পাৰে। আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন হ'ল হস্তি প্ৰকল্প, মানে হাতী সংৰক্ষিত বনাঞ্চল। আৰু যদি তোমালোকক সোধে, মই ৰামচাই ছাইটৰ কথা কৈছিলোঁ, অসমৰ একমাত্ৰ ৰামচাৰ ছাইটখন হ'ল দীপৰ বিল আৰু সেইখনক ঘোষণা কৰা হৈছিল 2002 চনত। আৰু সুধিলে ৰাষ্ট্ৰীয় উদ্যানৰ পৰা প্ৰশ্ন সুধিলে ইয়াৰ পৰাই সুধিব আৰু তোমালোকে লিখি থবা। আৰু ইম্পৰ্টেণ্ট হয়, গোটেইগাল ভালকৈ পঢ়িবা আৰু পৰীক্ষাত আহিলে যাতে পাৰা। আৰু ভিডিঅ'টো ভাল লাগিলে যদি সকলোৱে লাইক কৰিবা আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ, লগ পাম বেলেগ এটা ভিডিঅ'ত। জয় আই অসম।